লৈ যোৱা কথাটো বহুত আৱেগিক কথা আছিলে কাৰণ তাত মোৰ ককা দেউতাই ভোট দিছিলে মোৰ দেউতাই ভোট দিছিলে আৰু আমি ভাবিছিলোঁ যে আমাৰ যিটো বংশ লিগেচি যিটো পৰম্পৰা সেইটো এটা জেগাত থুপ খাই থাকক ককা দেউতা মই এতিয়া এইবাৰ মোৰ ল'ৰাটোও ভোট দিব সেইকাৰণে ভোট পৰিৱৰ্তনৰ কথাটো আৰু নাহে আৰু মই ক'ত খেলিম সেইটো মোৰ সিদ্ধান্ত এতিয়া হ'ব নোৱাৰে কংগ্ৰেছত থাকোঁতে কিন্তু মোৰ সিদ্ধান্ত হৈছিলে যে মই ক'ত খেলিম মই MP খেলিম মই বিহপুৰীয়াত খেলিম মই ৰঙানদীত খেলিম তাত মোৰ সিদ্ধান্ত হৈছিলে কেলে তাত মোৰ এটা অৱদান আছিলে এতিয়া বিজেপি দলত আজি তাৰিখত মোৰ অৱদান কি আছে গতিকে বিজেপি দলেহে সিদ্ধান্ত ল'ব মই ক'ত খেলিম এতিয়া বিজেপিয়ে যদি কালিলৈ মোক কয় ৰঙানদীলৈ যোৱা মই যাবলৈ বাধ্য মই ৰাইজকো কৈ আছোঁ যে মই এতিয়া পাল তৰা নাও বঠাবিহীন মোৰ বঠাডাল বিজেপি হাতত আছে গতিকে মই কেনেকৈ ক'ম যে মই ক'ত খেলিম মই এটা প্ৰশ্ন সুধিছোঁ আপুনি ক'লে যে মুখ্যমন্ত্ৰী আহিব 25 তাৰিখে আপুনি আজি আহি পালে আপোনাক আগতীয়াকৈ আহিবলৈ ক'লে তাৰমানে 25 তাৰিখৰ পৰা দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভূপেন বৰাৰ বিজেপিৰ অভিযান ইয়াত আৰম্ভ হ'ব চাওক বিজেপি দলক কালি মই মঞ্চতে কৈছোঁ যে মোক কেনেকৈ ব্যৱহাৰ কৰিব মোক কি দায়িত্ব দিব সেইটো মোৰ হাতত নাথাকে কাৰণ দুইটা দলৰে বৈশিষ্ট্যগত পাৰ্থক্য আছে দুইটা দলৰ জন্মগত পাৰ্থক্য আছে গতিকে জন্মগত পাৰ্থক্যটোতো আৰু মই এনেকুৱা ব্যক্তি নহয় যে সেইটো মই তাত কিবা প্ৰভাৱ পৰিব আপুনি হাবিলদাৰ হৈ নাযাওঁ বুলি কৈছে কনষ্টেবল হৈ নাযাওঁ বুলি কৈছিলে এতিয়া পজিশ্যনটো কেনেকুৱা নাই সেইটো অপব্যাখ্যা হৈছে মই বেলেগ এটা কথা ক'লোঁ এইটো মিডিয়াই টুইষ্ট কৰিলে মই আপোনালোক কাহিনীটো আকৌ কৈ দিছোঁ যিদিনাখন 94 চনত মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ এইটো আপোনালোকে কাটি নিদিব এই আমাৰ বুবুলেই কাটি দিয়ে মানে কাটি দিয়া এইটো টুকুৰা কাটি দিয়াৰ কাৰণে কথাটো খেলি মেলি হৈছে দুজনমান বিজেপি নেতাইও তাৰ প্ৰতিক্ৰিয়া দিছে কিন্তু মোৰ বক্তব্যটো অপভ্ৰংশ হৈছে মই কৈছিলোঁ যে যিদিনাখন মই যুৱ কংগ্ৰেছত যোগদান কৰিছিলোঁ এদিন অগা পিছাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যোগদান কৰিছিলে আৰু এদিন অগা পিছাকৈ ৰাণী নৱা ডাঙৰীয়ানেও যোগদান কৰিছিলে যোগদান কৰাৰ পাছত সেই সময়ৰ যুৱ কংগ্ৰেছৰ সভাপতি জীৱন কলিতা ডাঙৰীয়াৰ কমিটিত এসপ্তাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক আৰু ৰাণী নৱা ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী দিছিলে তেতিয়া পুৰণা কিছু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই গৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক ঘেৰাও কৰিছিলে যে এসপ্তাহৰ ভিতৰত নতুনকৈ যোগদান কৰি জেনেৰেল ছেক্ৰেটাৰী হ'ল আমি এইকেইজন কিয় ছেক্ৰেটাৰী হৈ আছোঁ তেতিয়া হিতেশ্বৰ শইকীয়া ছাৰে তেওঁলোকক কৈছিলে যে পুলিচত কিছুমানে কনিষ্টেবলত যোগদান কৰে কিছুমানে SIত যোগদান কৰে কিছুমানে APS লৈ পেলাই DSPত যোগদান কৰে কিছুমানে IPS লৈ পেলাই ASPত এডিশ্যনেল SPত যোগদান কৰে গতিকে ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মা ৰাণী নৰহক মই APS হিচাপে গণ্য কৰি দললৈ আনিছোঁ তোমালোকৰো পৰ্যায়ক্ৰমে প্ৰমোশ্যন হ'ব তোমালোকে বেয়া নাপাবা সেইটো শইকীয়া ছাৰৰ উদ্ধৃতি দি কৈছিলোঁ তাকে যেনিবা বুবুলে পাই পেলাই অকণমান ইডিট কৰি দিলে চাওক এতিয়া মই এইবিলাক যদি দিক নিৰ্ণয় কৰিবলৈ যাওঁ সেই দলটোৱে ভাল পাব জানো আৰু আপোনালোকে বিচাৰে নেকি যে মই এটা দল মানে এতিয়া সোণালী জয়ন্তী হ'বলৈ গৈ আছে আৰু আজি একেৰাহে 15 বছৰ ভাৰত শাসন কৰিছে সেই দলটোক এতিয়া মই ক'ম নেকি যে মোক এইখন চকীত বহাবনে মুহাত বহাবনে পিৰাত বহাব মই যেতিয়া আহিলোঁ দলে মোক পিৰাত বহাই মুহাত বহাই চকীত বহাই দলে সিদ্ধান্ত ল'ব বিজেপিত আপুনি জইন কৰাৰ লগে মুখ্যমন্ত্ৰী পৰ্যন্ত আপোনাৰ ঘৰ পালেগৈ কিন্তু আপুনি যেতিয়া আপোনাৰ গৃহ সমষ্টি আহিলে আপুনি আশাপ্ৰদ এটা আদৰণি পোৱা নাই নেকি নহয় আদৰণিৰ কাৰণে মোক এতিয়া হোৱাটছআপতে দুটা মোবাইলত আছে মোক বহু ৰাইজে মোক কৈছিলে যে আপোনাক আমি হাউজান গেটৰ পৰা আঁতৰি আনিম কিন্তু এটা চাইক'লজিকেল প্ৰব্লেম হ'ল মনস্তাত্ত্বিক মোৰ এটা সমস্যা হ'ল যে বহু কংগ্ৰেছ মানুহ আহিব বহু বিজেপি মানুহ আহিব তাত যদি গামোচাখন দিওঁতে কি হয় গেটত যেতিয়া আপুনি আহি পায় গামোচাখন এনেকুৱা হয় সেই সময়ত এটা উৎসাহজনক পৰিস্থিতি থাকে এতিয়া যদি কংগ্ৰেছ দুজনে গামোচাখন দিওঁতে বিজেপিজনৰ গাত যদি অকণমান ঠেকা লাগে বা বিজেপিজনে আগত দিলে এই পৰিস্থিতিটো মই এই সময়ত মুখামুখি হ'বৰ কাৰণে সাজু নহয় সেইকাৰণে মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এটা যাত্ৰা কৰিব গোটেই লখিমপুৰত যাত্ৰা কৰোঁতে য'ত সুযোগ পাম তাত তেখেতৰ কাষত থাকিম আপুনি বিজেপিলৈ আহিলে কংগ্ৰেছৰ কি হ'ব চাবিছোঁ কি হ'ব এতিয়া কংগ্ৰেছৰ কথা এতিয়া কংগ্ৰেছে চিন্তা কৰক মই এতিয়াই কৈ থাকিব বিচৰা নাই আৰু ইতিমধ্যে মোৰ প্ৰতিক্ৰিয়া অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক দিছোঁ আৰু একেখিনি কথা মই আজি ভাবিছোঁ ৰাতিপুৱাই একেখিনি কথা দুবাৰ কোৱাৰ প্ৰয়োজন নাই কিন্তু বিজেপিয়ে যেতিয়া মোক মঞ্চ দিব যদি কেতিয়াবা যদি মাইক দিয়ে তেতিয়া মই ক'ম ভূপেন বৰা সংসদ দুটাই লখিমপুৰ সমষ্টি ৰঙানদী আৰু চাওক মইতো নিজে আচৰিত পাওঁ যে স্বয়ং মুখ্যমন্ত্ৰী যিজনক মই ইতিমধ্যে কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সমগ্ৰ দেশত আটাইতকৈ প্ৰভাৱশালী নেতা তেখেতে মোক ঘৰলৈ যোৱাৰ আগতে কৈছে যে জালুকবাৰী লাগিলেও দিম দিছপুৰ লাগিলেও দিম
তাৰপাছত মোক কি লাগে কওক মই যেতিয়া বিজেপিত গুচি গ'লোঁ আৰু দলটোৰ আটাইতকৈ শক্তিশালী নেতাজনে কৈছে ক'ত লাগে লোৱা তাৰপাছত মই কোৱা প্ৰয়োজন আছে নেকি আপোনালোকে কওক আপোনাৰ ভাৱনাটো কি নিজৰ গৃহ জিলা যিহেতু চাওক এটা হৈছে মোৰ পিতৃভূমি এটা হৈছে মোৰ মাতৃভূমি ৰঙানদী মোৰ পিতৃভূমি মোৰ দেউতাৰ ঘৰ বিহপুৰীয়া মোৰ মাতৃভূমি বিহপুৰীয়াত মই 10 বছৰ MLA আছিলোঁ ৰঙানদীত মই যথাসাধ্য দূৰে দূৰে সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ তেনেকুৱা অৱদান নাই বিহপুৰীয়াত জোখমাখ কৰিলে কাৰোবাৰ দৃষ্টিভংগীত শতকৰা 10 হ'ব পাৰে কাৰোবাৰ দৃষ্টিভংগীত 50 হ'ব পাৰে কিন্তু কিছু অৱদান মোৰ আছে সেইকাৰণে আৰু বিজেপি মই যিটো গম পালোঁ সেইদিনা বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰি মইতো আচৰিত পালোঁ যে কোন সমষ্টিত মোৰ বুথটো কেই নম্বৰ তেওঁ জানে মোৰ বুথত কেইটা ভোট আছে তেওঁ জানে কাষ্ট কমিউনিটিত তেওঁ জানে মই সঁচাকৈ কৈছোঁ মই ৰাজনীতি কৰিছোঁ এটা দলৰ ৰাজ্যিক সভাপতি মই কিন্তু কেতিয়াও মোৰ হাতত অসমৰ বুথৰ ডাটা নাছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী বহি আছে মোৰ বুথ মোৰ ঘৰ মোৰ বায়'ডাটা মোৰ ক'ত কি মই তেখেতক ক'বলৈ বিচাৰিছিলোঁ যে ছাৰ তেওঁ মোক জ্যোতিষীৰ নিচিনাকৈ কৈ গ'ল কিন্তু তাৰপাছত সেই বিজেপি আগত আৰু মই গৈ পেলাই বুজামগৈ নেকি যে মই ক'ত জনপ্ৰিয় ক'ত সুবিধা হ'ব সেইটো বিজেপিয়ে চাব আৰু এটা প্ৰশ্ন যে আপোনাৰ